আইনী মেৰ পাছত নিশ্চয় সোমাব কাৰণ চাওক যেহেতু আমি এই কেছটো আপোনাৰ গুৱাহাটী মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি দাখিল কৰিছিলোঁ বিফৰ দি এপইণ্টমেণ্ট আৰু যেহেতু ৰাজ্য চৰকাৰে এই গোটেই গোচৰটো আপোনাৰ চলি থকা সময়তে নিযুক্তিখিনি খৰতকীয়াকৈ দি দিলে গতিকে এতিয়া ৰাজ্য চৰকাৰে তেওঁলোকক এই আইনী মেৰ পাছৰ ভিতৰত সোমোৱাই আমাক কৈছে যে আমি তেওঁলোকক আপোনাৰ যিটো নটিছ বা তেওঁলোকক এই কেছটোত এটা মানে পাৰ্টি ৰেছপণ্ডেণ্ট বনোৱাৰ এটা প্ৰক্ৰিয়া কৰিব লাগে কাৰণ কোৰ্টে তেওঁলোকক শুনিব বিচাৰিছে যিকেইখন এপইণ্টমেণ্ট অৰ্ডাৰ এই এপইণ্টমেণ্ট অৰ্ডাৰতো এটা ক্লজ তাতে ইনচাৰ্ট কৰি দিছে যে দি এপইণ্টমেণ্ট হুইচ হেজ বিন মেড শ্বেল বি ছাবজেক্ট টু আউটকাম অফ দি প্ৰেজেণ্ট ৰিট পিটিশ্যন 5,000 টিচাৰৰ যিটো LP আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ যিটো নিযুক্তি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত আমি এটা প্ৰত্যাহ্বান জনাইছিলোঁ যে যিটো লেংগুৱেজ টুৰ বেনিফিট চেণ্ট্ৰেল টেট কোৱালিফাইড কেণ্ডিডেটখিনিক দিয়াৰ যিটো সিদ্ধান্ত আপোনাৰ ৰাজ্য চৰকাৰে লৈছে সেই সিদ্ধান্তটোক আমি প্ৰত্যাহ্বান জনাইছিলোঁ আৰু এই গোটেই গোচৰটো আপোনাৰ খুব গুৰুত্ব সহকাৰে আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে লৈছে ইণ্টাৰিম নিৰ্দেশনা মানে অবজাৰভেশ্যন দিছিলে আপোনাৰ যোৱা গোচৰটোৰ যেতিয়া আৰম্ভণি আছিলে তাতে কৈছিলে যে ষ্টেট গভৰ্ণমেণ্টে যদি নিযুক্তি দিয়ে তেতিয়াহ'লে সেই নিযুক্তিবিলাকৰ ভৱিষ্যত বা নিযুক্তি পোৱা প্ৰক্ৰিয়াটোৰ ভৱিষ্যত আপোনাৰ এই লেখ আবেদনখনৰ ভৱিষ্যতৰ যি অৰ্ডাৰসমূহ পাছ কৰিব সেই অৰ্ডাৰৰ ওপৰত নিৰ্ভৰ কৰিব